নমস্কাৰ, আজি ক'ম এটা এপছৰ বিষয়ে যিটো এপছ হৈছে হাই ট্ৰেন্সলেট এপ। এই এপটোৰ সহায়ত আপোনালোকে যিকোনো পেজত থকা ইংৰাজী আখৰসমূহ হিন্দীলৈ অনুবাদ কৰি আপোনালোকে খুব সহজে ইয়াক ট্ৰেন্সলেট কৰি জানিব পাৰিব, বুজিব পাৰিব সেই পেজটোত কি লিখা আছে। গতিকে এই এপছটো আপোনালোকে প্লে ষ্ট'ৰত পাব। পেইড এপছ নহয়, এইটো সম্পূৰ্ণ ফ্ৰী আছে। এই এপছটো আপোনালোকে পাবলৈ হ'লে প্লে ষ্ট'ৰ অ'পেন কৰিব লাগিব। প্লে ষ্ট'ৰ অ'পেন কৰি আপোনালোকে ওপৰত চাৰ্চ কৰিব হাই ট্ৰেন্সলেট। হাই ট্ৰেন্সলেট মই সম্পূৰ্ণ লিখি নহওঁতেই তলত আহিছে এটা আইকন দি পেলাই হিন্দী আৰু ইংৰাজীত টি আহিছে, হিন্দীত টি আহিছে, আকৌ ইংৰাজীত টি আছে। এই অপশ্যনটো আছে হাই ট্ৰেন্সলেট। হোৱাটছএপ ট্ৰেন্সলেট, চাট ট্ৰেন্সলেটৰ সকলো হোৱাটছএপত আপোনালোকৰ মেছেজ আহে, সেই মেছেজসমূহ আপোনালোকে কিছুমান ইংৰাজীত আহে, সেই মেছেজসমূহ আপোনালোকে জানিব পাৰিব। মই এইটো আগতীয়াকৈ ইনষ্টল কৰি থোৱা আছে, গতিকে আনষ্টল দেখুৱাইছে, আনফালে অ'পেন দেখুৱাইছে। আৰু এই এপছটোৰ ইউজাৰ হৈছে 100,000, 1,000 মানুহে ইয়াক ব্যৱহাৰ কৰি আছে। আৰু 4.5 ইয়াৰ ৰেটিংছ হয়, খুব ভাল ৰেটিংছ হয় প্লে ষ্ট'ৰৰ। আৰু এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰিব। এই এপছটো ব্যৱহাৰ এক্সেছিবিলিটিটো মই দেখুৱাম। এই এপছটো যেতিয়া ইনষ্টল হ'ব, ইনষ্টল হোৱাৰ পাছত আপোনালোকে তাক অ'পেন কৰিব, হাই ট্ৰেন্সলেট অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে ডান বুলি তলত দেখিছে, তাত ক্লিক কৰিব। ডানত ক্লিক কৰাৰ পাছত মই মোবাইলৰ ডাটাটো প্ৰথমে অফ কৰি লৈছোঁ। অফ কৰি লৈ ডানত ক্লিক কৰিব। নাই, মই দেখুৱাই আছোঁ। হাই ট্ৰেন্সলেট এপত ক্লিক কৰাৰ পাছত ডানত নহয়, ইনেবল এক্সেছিবিলিটি বুলি ওপৰত লিখা আছে, তাত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰি দেখিব যে হাই ট্ৰেন্সলেট লিখা আছে, অফ হৈ আছে, তাক অন কৰি দিব। অ'কে কৰিব, অন হ'ব। অন হোৱাৰ পাছত বেক যাব। বেক গৈ আপোনালোকে যিকোনো পেজত, মই হোৱাটছএপ অ'পেন কৰিছোঁ। হোৱাটছএপত কিছুমান ইংৰাজীত থাকে, সেই ইংৰাজীটো আপোনালোকে ট্ৰেন্সলেট কৰিব পাৰিব। মই দেখুৱাই দিছোঁ, তললৈ যাম। মই হোৱাটছএপত নেদেখুৱাম, হোৱাটছএপত তেনেকুৱা ছেটিংছ নাই ইংৰাজীত থকা। মই যিকোনো এটা এপছত গৈ মই দেখুৱাই আছোঁ কেনেদৰে ইংৰাজী ভাষাটো অসমীয়ালৈ ট্ৰেন্সলেট কৰিব পাৰিব। মই জিমেইল একাউণ্টত দেখুৱাই আছোঁ। জিমেইল একাউণ্টৰ যিকোনো এটা মই এটা মেছেজ এটাকে অন কৰিছোঁ। ফেচবুক পাছৱৰ্ড ৰিছেটৰ মেছেজ আছিল। এতিয়া মই প্ৰথম এই শাৰীটো মই যেনিবা বুজি পোৱা নাই, গতিকে মই ইয়াক কেনেদৰে বুজিব পাৰিম হাই ট্ৰেন্সলেট এপৰ জৰিয়তে মই সেই বস্তুটো দেখুৱাই আছোঁ। হাই ট্ৰেন্সলেট এপটো পুনৰ টাচ কৰিব লাগিব। তাৰপিছত অ'পেন ট্ৰেন্সলেশ্যনছ বল বুলি লিখা থাকিব, সেইটো অন কৰি থ'ব লাগিব। তেতিয়া আপোনালোকে এনেকুৱা এটা চাকনিৰ নিচিনা এখন ওলাই থাকিব। এইটো থাকিলেহে আপোনালোকে যিকোনো পেজত গৈ কৰাৰ লগে লগে আপোনালোকে হিন্দীলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। ইয়াত হিন্দী লিখা আছে, ইয়ৰ লেংগুৱেজ চিলেক্ট, ইয়ৰ লেংগুৱেজত হিন্দী থৈছোঁ। আৰু লিখা আছে ট্ৰেন্সলেট দ্য টেক্সট অফ দ্য ইনপুট বক্স ইনটু দিছ লেংগুৱেজ, সেইটো ইংলিছ ৰাখিব লাগিব। এনেদৰে ছেটিংছটো থাকিব। খালি এই অ'পেন ট্ৰেন্সলেটৰ বল বুলি থাকিব, তাত এনেদৰে অফ থাকিব। ইয়াক অন কৰি ল'লে এই আইকনটো আহিব। এই আইকনটো আহিলেই কাম হৈ যাব। তাৰপিছত বেকলৈ যাম। বেকলৈ গৈ পুনৰ জিমেইল খুলিম। জিমেইল খোলাৰ পাছত মই এই শব্দটো মই হিন্দীলৈ এতিয়া অনুবাদ কৰিম, আপোনালোকে চাব। এই চাকনিখন আহি এনেকুৱা আখৰটোৰ ওচৰত এনেদৰে ৰাখি দিব লাগিব।
নেটটো অন লাগিব, মই নেটটো অন কৰি দিছোঁ। নেটটো অন লাগিবই। তাৰপাছতে ইয়াত ড্ৰ কৰিব, ড্ৰ কৰিলে চাকনি নিচিনা অপশ্যনটো আহিব। তাৰপিছত আখৰটো ওপৰত এনেদৰে ৰাখি দিব। দেখিছে ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ হৈছে। তেনেদৰে আপোনালোকে এনেদৰেই আখৰটো আপোনালোকে ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ কৰি সহজে বুজি পাব, কাৰণ হিন্দী ৰাষ্ট্ৰীয় ভাষা হয়, সকলোৱে বুজি পায়। এনেদৰে আপোনালোকে নিজৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিব, কোনোবা পেজত যদি আপোনালোকে একো বুজি পোৱা নাই। গতিকে এনেদৰে এই এপছটো ব্যৱহাৰ কৰা হয় আৰু আপোনালোকৰ যথেষ্ট সহায় হ'ব এই এপছটো ব্যৱহাৰ কৰাৰ ফলত। আজি বিষয়টো হাই ট্ৰেন্সলেট এপৰ বিষয়ে আছিল। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায় বা এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব পাৰে। এই চেনেলটোৰ সকলোখিনি ভিডিঅ' ন'টিফিকেশ্যন হিচাপে পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। তলত থকা ৰেড বটনটো ক্লিক কৰি তাৰপিছত বেল আইকনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকে এই চেনেলটোৰ সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে মোবাইলত পাব। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ।